নমস্কাৰ বন্ধুসকল, এয়া আমাৰ নতুন প্ৰজেক্ট। ৰাস্তাৰ কিনে দেখিছে গছ ৰুইছোঁ। তো বেছি নাই কিয় লোৱা আমি এইকেইটাই। তো বহুত দীঘল ৰাস্তা হয়, আপোনালোকক দেখাই দিছোঁ হ'ব। ইয়াত দেখিছে বহুত দূৰলৈকে আছে। আমাৰ লগৰ এইকেইটা গৈছে, হেমন্ত আছে, নিশাল আছে, বিকি আছে, ইয়াত তপন আছে, লগত মই আছোঁ। তো চাই যাওক, দেখাই আছোঁ আগলৈকে। এয়া আমাৰ নতুন মানুহ এজন আহিলে, তেওঁ কৃষ্ণজি চাই দিয়া। তো কাম কৰি আছে চবেই, মানে এয়া আমাৰ কোনো কিবা পাম বুলি কোৱা নাই, মানে এয়া সমাজৰ কাৰণে কৈছোঁ ন। সমাজৰ এতিয়া গৰম আহিছে আৰু জানেই গছ আমাৰ কিমান মূল্যৱান আমাৰ কাৰণে। তো গছক বচাব লাগে, সকলোৱে গছ বচাব আৰু যিমান পাৰে গছ ৰুব। আমিও সেয়াই কৰি আছোঁ। তো ফাইনেলি আমাৰ কাম আজি খতম হ'ল। তো আমি আজি 50টা পুলি ৰুলোঁ। তো কাইলৈ আছে আৰু এতিয়াও আৰু কেইটামান আছে, সেইকেইটা ৰুই লওঁ। আৰু কাইলৈ আছে, পৰহিলৈ আছে, সদায় আমি এইটো কাম কৰিয়ে যাম। তো চাই থাকিব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। Can anybody out there hear me?